বাইবেল লিখা পড়ি আছে Ephesians chapter 5 Ephesians chapter 5 verses 15 and 16 জ্ঞান নাথাকা মানুহ নিচিনা নপিৰাবি হইলিবি জ্ঞান থকা নিচিনা ঈশ্বৰৰ লগতে ৰাস্তাটো উঠি কিনা ক'ত চাইলে ভাল হ'ব না ক'ত চাইলে কি কৰিলে ঠিক হ'ব না উঠি কিনা ফিৰাবি সময় ভাল চব বাচাই ল'বি দেই কি লবিলে কালি দিন বিয়া আছে কেলে সময় ভাল চব বাচাই ল'বি কৈ আছে এতিয়া বি ঠিকই থাকি আছে এতিয়া বি চব ঠিকই থাকি আছে তো কি নিমিত্তে সময় ভালটো বাচাই ল'বি কৈ আছে কিবা খাল দি আছে নাকি আমাক নপঞ্চা কিবা এটা আছে নাকি আমাক কৰিব নাপাৰা কিবা এটা আছে নাকি আমি ক'বলৈ নাপাৰা কথা এটা আছে নাকি verse 16 লিখো তো খালিতো সময় বিয়া আছে দেই কি আছে আজি নকৰিলে আজিতো সময় ভালটো নাপাচাইলে আমি ধৰি কিনা ৰাখিব নাপাৰিছে কৈলি কালিৰ কাৰণে আমি আজি তৈয়াৰ নকৰিলে বাইবেল দি ক'বলৈ মন থকা ন কালিৰ কাৰণে আমি চকুত দি যাব কাৰণে এতিয়া বিশ্বাস নকৰিলে আমাক বিশ্বাস কৰাটো কি কাৰণে কৰে নকৰিলে চব পৰা জানি নাছে উঠাই ঈশ্বৰৰ লগত থাকিবৰ কাৰণে চকুত দি যায় না উঠাই ঈশ্বৰৰ লগতে থাকিবৰ কাৰণে হোচানা প্ৰেইজ দ্য লৰ্ড হালেলুয়া কৈ কিনা থাকিবৰ কাৰণে কি কৰিব মন আছে মাংসবৰা এইটো নকৰে মাংসবৰা কি ক'বলৈ ইচ্ছা আছে এইটো নকৈ কিনা এইটো ঈশ্বৰ পৰা নকবি কৈতো কিনা কণ্ট্ৰল কৰি কিনা থাকে হয় না নহয় ঈশ্বৰৰ পৰা ক'বলৈ মন থকাটো আজি চকুত দি যাবৰ কাৰণে চকুত দি যায় কিনা উঠাই Hallelujah, praise the Lord, hallelujah, কৈ কিনা ঈশ্বৰ লগতে মহিমা কৰি কিনা ঈশ্বৰ লগতে বহিব কাৰণে আজি সময়টো আমাক পাঠিয়াই ল'বি কৈ আছে সময় ভালটো আজি আছে সেই ইণ্ডিয়া দি চাবে ঈশ্বৰৰ লগতে বিশ্বাস দি কৰা মানুহখন চব পাথৰৰ পৰা মাৰি কিনা মৰাই দিয়ে তাও পৰা কাটি কিনা পেলাই দিয়ে জুইৰ পৰা জ্বলাই দিয়ে আমাক যদি জমা কৰে না একদম আচানিৰ পৰা শোক চোক নাই কেতিয়া প্ৰাৰ্থনা কৰিব মন আছে কৰে কেতিয়া কানা খাব মন আছে গায় কেতিয়া জমা কৰি কিনা আমাক এনেকুৱা কৰিবলৈ আলোচনা কৰিবলৈ মন আছে আলোচনা কৰে হৈলিবি বেছিভাগ প্ৰাৰ্থনা কৰিবলৈ ঘৰ নাই প্ৰাৰ্থনা কৰিবৰ কাৰণে জাগা নাপায় ঈশ্বৰকে মহিমা কৰিবৰ কাৰণে জাগা নাপায় গীৰ্জা নাই ইটো লগা দিন আমাক আহিবলৈ ওচৰ দি আছে তো ইটো কাৰণে ইটো নপঞ্চা কৰি আপোনাৰ আত্মা মই লগা আত্মা ঈশ্বৰৰ পৰা আচ্ছা মানিবৰ কাৰণে বনাবি শুনি ল'বি বনাই ল'বি সময় ভালটো ইটো আছে সময় ভাল বাচাই ল'বি কোৱাটো কিলে কেনেকুৱা পিৰাই ঈশ্বৰৰ পৰা ইচ্ছা দি আপোনাৰ পিৰাই না আপোনাৰ ইচ্ছা দি পিৰাই মণ্ডলীটো আপোনাৰ খুচি পৰাই লৈ কিনা যায় না মই লগা খুচি দি লৈ কিনা পিৰাই না ঈশ্বৰ লগা ইচ্ছা দে এইটো ঈশ্বৰৰ পৰা ইচ্ছা আছে তো ঈশ্বৰৰ পৰা এনেকুৱা কৈ দিওঁ তাই লগা মণ্ডলীটো এনেকুৱা কৰিব কাৰণে আত্মা দি উঠাই চাইন কৰিবৰ কাৰণে উঠাই ডেভেলপ কৰিবৰ কাৰণে মণ্ডলী ডাঙৰ কৰাটো না চাৰ্চ মেম্বাৰ বেছি জমা কৰা পুৰা মণ্ডলী ডাঙৰ কৰাটো নকয় দে বাইবেল দে ক'বলৈ মন থকাটো আত্মা দে কিমানজন ঈশ্বৰৰ লগতে আনে গিৰি কিনা থকা আত্মাখন কিমান উঠাই ঈশ্বৰ নাজানা মানুহ কিমান কি ঈশ্বৰ কথা জানি দি কিনা বিশ্বাস কৰি দি কিনা চকুতি যাবলৈ কাৰণে তৈয়াৰ কৰি দে আমি আপোনাৰ থাকাটো না নাথাকিবে বাইবেল দি কোৱাটো কেনেকুৱা বিৰাই চাবে তাই না পায়া পিছে কি আছে নহৈ কিনা আগতে কি ৰাখি না আছে ফ্ৰান্সাইটি কি ৰাখি না ঈশ্বৰৰ পৰা কি টাৰ্গেট ৰাখি কিনা আছে আমাৰ মণ্ডলী টাৰ্গেটটো চকুতি চব মানুহ বিশ্বাসী মানুহ চব লৈ কিনা চকুত যাবৰ কাৰণে
বুধবাৰ শনিবাৰ আৰু মাইকি লাগা আলাক আৰু দেওবাৰ সানডে worship কৰাটো এইটো কাৰণে worship কৰে খালি নাম দেহে আচিবিত সানডে আছে চাৰ্চ দি যাব সময় ভাল খান চব পাচাই ল'বি কোৱাটো কি নাকা পিৰাই আমি ঈশ্বৰ ইচ্ছা দি পিৰাই না পিৰাই মই যাৰ ৰাস্তাটো ঈশ্বৰৰ পৰা ইচ্ছা আছে না নাই ঈশ্বৰ কি উঠিবি ঈশ্বৰ আপোনাৰ ইচ্ছা আছে না নাই এইটো আমি কোৱাটো আমি পিৰাটো আমি আজি নাকাচে আছে না কৰি আছে এইটো আপোনাৰ ইচ্ছা আছে না নাই উঠিবি বিশ্বাস দি থাকা বিশ্বাস দি কৰা মানুহ লাগা কামটো এইটো আছে ন উচ্চাৰ কৰিবি কেলে মানে চুকলি মাৰিবলৈ চাইতানটো চিঞৰ নিচিনা হাল্লা কৰে না কোন লোক কৰিব না তাই খাব কাৰণে পিৰাই আছে তো চাইতানটো আৰু চাইতানটো বেছি চালাকি মানুহ আছে তো সঁচা নিচিনাই আমাক আনি কিনে দেখাই দিব এইটো ৰাস্তাটো ঠিক কি আছে ইদি যাবি এনে কবি না এইটো কৰিলে একো নহয়তো কৈ কিনা নৰকটি লৈ যাওঁ এইটো কাৰণে উচ্চাৰ কৰিবি খেলি মানে সময়টো বিয়া আছে তো চাইতানটো বেছি চালাক তাই পৰা একদম চালাক কাম কৰি তো উৎসাহ নিচিনাই আহি কিনে আপোনাৰ কি দেখাই দিব মই কি দেখাই দিব একো নহয় একবাৰ মিছা কোৱাটো একো নহয় একবাৰ কথা নামানাটো একো নহয় কৈ কিনা নৰকটি লৈ যাব এইটো কাৰণে উচ্চাৰ কৰিবি জ্ঞান নাথাকা মানুহ নিচিনা নাপিৰাবে জ্ঞানটো না আপোনাৰ নিচৰ পৰা নানি দেই মই নিচৰ পৰা নানে ঈশ্বৰৰ লগতে কোন পৰা বিশ্বাস ডাঙৰ থাকিব ঈশ্বৰৰ লগতে কোন পৰা জ্ঞান মাগিব তাই গান লগা জ্ঞানী বেছি থাকিব হালেলুয়া নিচৰ পৰা জ্ঞানটো নবনাই তো কোন পৰা ঈশ্বৰ কি মন চব পৰা আত্মা চব পৰা থাকাত চব পৰা Matthew chapter 22 verses 38 di কোৱা নিচিনা ঈশ্বৰ কি বিশ্বাস কৰি কিনা ঈশ্বৰ কি মৰম কৰি কিনা ঈশ্বৰৰ পৰাহে মই লগা জ্ঞান দিব ঈশ্বৰৰ পৰাহে মই লগা জীৱনটো বনাব পাৰিব কৈ না কোন পৰা বিশ্বাস কৰে এইটো খানহে জ্ঞান বেছি জ্ঞান থাকে দে আপোনাৰ বাইবেলটো পঢ়িবিতো বাইবেল পঢ়িলে না আপোনাৰ জ্ঞান বেছি হ'ব ইয়াতে চব আছে ন ইয়াতে চব আছে আপোনাৰ কি লাগে ইয়াতে বিচাৰিবতো ইয়াতে চব পাব 66 books to library আছে তো তাতে বিচাৰিবতো জ্ঞানটো ঈশ্বৰ পৰা দিব চলোমন কি কৈছে জানে সপনা দে ঈশ্বৰ পৰা ঐ চলোমন আপোনাৰ কি লাগে মাগিবি মই দিব ৰাজা চলোমন পৰা কি মাগিছে আমি পাচাই আছে তো আৰু আমি জ্ঞান না বেছি লিমিটেড আছে তো আমি জানাতো হলপি আছে তো আৰু ইমান আপোনাৰ ৰাজ্য ডাঙৰ দে আমি ৰাজা বনাব ভাল বিয়া জানি কিনা জাজমেণ্ট দিব কাৰণে না মই কি জ্ঞান নিদিবি ঈশ্বৰ বি আচৰিত লাগিছে তো আমাক ভাৱনা দি ভাবি চাবি তো আপোনাৰ কি ঈশ্বৰ পৰা কিনা আপোনাৰ কি লাগে মাগিবি কৰিলে আপোনাৰ কি মাগিব মাটি ডাঙৰ দিবি আজিকালি টাইম দে মাটি ডাঙৰ দিবি ধন কৰি দিবি গাড়ী একদম মাৰ্চিডিজ গাড়ী দিবি মই পাচান চব ডাঙৰ কৰি দিবি মাগিব ন ঈশ্বৰ কি মাগিব ন আপোনাৰ কি লাগে মাগিব কৰিলে এইটোৱে চলোমন ৰাজা চলোমন পৰা কি মাগিছে এইটো চব চাৰি কিনা জ্ঞান নি মাগিছে ন ঈশ্বৰ আচৰিত লাগিছে তো হয়া মাই চান মই ল'ৰা আমি নাভাবিয়া আপোনাৰ মাগিছো তো এইটো কাৰণে না জ্ঞানী নহয় কিনা আপোনাৰ ৰাজাটো বেছি ডাঙৰ কৰি দিব আৰু ৱেলথ চব আপোনাৰ কি দিব অনাৰ দিব ঈশ্বৰ কি জ্ঞান মাগি কিনা আমাক পিৰাইছে গ'লে সময়টো ভালটো বাচাই লৈছে জ্ঞান থকা মানুহ নিচিনা পিৰাবি দেই কোৱাটো এইটো আছে ন বাইবেল দি কোৱাটো না জ্ঞান থকা মানুহ নিচিনা পিৰাবি আপোনাৰ জ্ঞানটো কেনেকুৱা পাব ক'ত পৰা পাব ঈশ্বৰৰ পৰা পাব কৈছিলো না আমি
ঈশ্বৰ পৰা মাঙি না পিৰাইছোঁ গ'লে ইফালে নাচাব গ'লে ঈশ্বৰ লগতে চাই কিনা মই মন্দিৰ চাপা থাকিলে আপোনাৰ চব চাপা দেখিব আমি মই লগা মন্দিৰ কালা একটা থাকিছে বুলি আপোনাৰ লগত দিবি আমি কালা একটাটো দেখিব ইটো লগা জেনেৰেশ্যন নিচিনা নাথাকিব দেই Romans chapter 12 verses 2 দি কৈ আছে ইটো লগা জেনেৰেশ্যনটো কি আছে ইটো লগা চেঞ্চুৰীটো কি আছে আমি থোন আছে আমি থাকিলে হৈছে ইটো নিচিনা নাথাকিবে বুঝলিবি না ঈশ্বৰ ইচ্ছা কি আছে তাই লগা ইচ্ছাটো আপোনাৰ নিচিনা নেবাৰ্ছ খান কি মৰম কৰিবে কৰে না নকৰে তাতে আপোনাৰ পাকি আছে না নাই আপোনাৰ পিছি থাকি না আপোনাৰ নালাকিয়া তিয়াটো সেই তিয়া নহয়তো ঈশ্বৰ ইচ্ছাতে পিৰা ৰাস্তাটো এইটো নহয় আপোনাৰ কোনটো ভাল আছে এইটো দিবে বাইবেল দি কোৱাটো আৰু বাইবেল পৰা মাঙাটো এইটোৱে আছে ঈশ্বৰ ইচ্ছা ৰাস্তাতে পিৰাবে কোৱাটো আছে তাই লগা ইচ্ছাটো কি আছে পাপ নকৰিব মানুহ লগা কালটি নক'ব মানুহ লগতে কালটি ইটো আছে নধৰিব মৰমি দেখাব আপোনাৰ কি আছে চব কি পাক কৰি না শ্বেয়াৰ কৰি না খাব ল'ব থাকিব মনে চব দি কিনা ঈশ্বৰ আপোনাৰ বাচ্চা আপোনাৰ ওচৰতে আহি আছে দেই কৈলে ঈশ্বৰ দি দ হালেলুয়া কেলে মনে মানুহ লগা কালটি ধৰি কিনা মানুহ লগা কালটিটো একটা ধৰি কিনা থাকিব কিমান দিন থাকিব নাজানিতো ঈশ্বৰ আকৌ আহিবলৈ না বাইবেল দি কোৱা 85% অলৰেডি 15% বাকী আছে ঈশ্বৰ কেতিয়া আহিব আমাক নাজানে ঈশ্বৰ ইচ্ছা ৰাস্তাতে বিৰাবে কোৱাটো আছে তো আজিবি কিমানজন লগতে আমি মৰম দেখাব পাৰিব না কিমানজন লগতে ঈশ্বৰ লগা কথা ক'ব পাৰিব না কৈ কিনা প্ৰাৰ্থনা কৰি না থাকিবি না ইনা থাকিছে বুলি ইটো লগা চালটো মণ্ডলী দি বিশ্বাস দি মানুহখন ঈশ্বৰ পৰা কেলে আশীষ নিদিব Revelation chapter 3 verses 20 দি কোৱা নিচিনা মই আপোনাৰ লগা দৰ্জা ওচৰতে আহি কিনা কৰি কিনা নাক কৰি আছে কোন পৰা শুনি কিনা খুলিব না তাই লগা কৰি আমি খুচিব আমি তাইৰ লগতে বহিব একে লগত ভাত খাব খুচি নহয় আহিব দিবি ঈশ্বৰ আহিব দিবি তেতিয়া আপোনাৰ কি লাগে ঈশ্বৰ পৰা জানে আপোনাৰ কি কৰিব মন আছে ঈশ্বৰ জানে প্ৰাৰ্থনা কৰিবে আইজা কিতাপটি কৈ না আছে দেই The angels মৰ্নিং ষ্টাৰ কৈ থাকিছে দেই স্বৰ্গত না শুনিবি তাই কি কৈছে জানে আমি ডাঙৰ হ'ব আমি লিডাৰ হ'ব আমি কৰা টাইম দে প্ৰভু ঈশ্বৰৰ পৰা পৃথিৱীতে তাই খিতাই দিছিল ইটো খিতাটো চাইতান লুচিফাৰটো বনাইছিল আমি নাথাকিলে আমি নকৰিলে আমি নকৰিলে আমি নাযাইলে মণ্ডলী দি থাকিছে বুলি ঈশ্বৰৰ পৰা খিতাব ইটো চালটো না নতুন জীৱন বনাই কিনা ঈশ্বৰৰ লগতে যাব আহিবি না নতুন জীৱনটো কিনা বনাব আপোনাৰটো আপোনাৰে হ'ব বুলিবি মনটো ঈশ্বৰকে দিলে Matthew chapter 6 verses 25-26 ইনা কৈ না আছে দেই Matthew chapter 6 verses 25-26 ইনা কৈ না আছে হেই ল'ৰা ল'ৰী খান কালি কি লাগাব কি খাব কি ক'ব ক'ত দি যাব তোক নকৰিবি কালি কি খাব না কালি কি লাগাই না যাব না কালি কি ক'ব না নাপাবিবে বুলিবি না ঈশ্বৰ কি বিশ্বাস কৰিবি কিমান বি আচৰিত না বিশ্বাসটো আমাক চুব নাপাৰে চকু পৰা নেতিকে বুলিবি ঈশ্বৰ পৰা দিলো না এইটো কি বিশ্বাস কৰিলো না ঈশ্বৰ পৰা লাকিয়াটো হা কালি কাৰণে আপোনাৰ খান চিন্তা নকৰিবে কেলে কালি কাৰণে চিন্তা কৰি আছে এইটো পৰা সময় ভাল পাচাব কাৰণে আমাক মনটো ঈশ্বৰকে দিবি আপোনাৰ নহয় মই আত্মা পৰা আপোনাৰ কি কথা ক'ব দিব হালেলুয়া
আমাৰ খান বিশ্বাস কৰা ঈশ্বৰ দিটো আছে তো ইটো চালটো ও ঈশ্বৰ আমাৰ খান বিশ্বাস দি মানুহ সব আত্মা দে ঈশ্বৰ লাখা ইচ্ছা জানি না থাকি না যাব কাৰণে সময় ভাল চব পাতি ল'ব দেই কৈ না ইটোলা ঈশ্বৰ কথাবোৰা আমাৰ চবকে সৃষ্টি আছে থেংক ইউ